guys, welcome back to my channel Mom and Baby. So friends, আজি আৰু এটা ডেইলি লাইফ ব্লগ স্টার্ট কৰিছো। বহুতে মোক কমেন্টত কৈ থাকে ডেইলি লাইফ ব্লগ এটা দিব কাৰণে। সো ভাবিলো আজি এটা ব্লগ শুটে কৰো, কি নকৰো এভৰিথিং দেখুৱাই থাকিম। আৰু এতিয়া মই গা পা ধুই আহিছো। मैं अभी शैम्पू करके आई हूँ, नहा के शैम्पू करके आई हूँ और मैंने शैम्पू किया है ये वाला। मेरे पास कुछ प्रोडक्ट आया था स्टेमियो से, तो मैं बहुत दिनों से यूज़ कर रही हूँ, लगभग 2-3 महीना से मैं यूज़ कर रही हूँ और बहुत अच्छा रिजल्ट मिला है मुझे। और ये है आंवला भिंगरा शैम्पू और ये सब हेयर के लिए, स्किन के लिए कितना अच्छा है वो सभी को पता है। अगर आप लोग यूज़ करना चाहते हो, ये ऑर्गेनिक है, अगर आप लोग यूज़ करना चाहते हो तो मैं डिस्क्रिप्शन बॉक्स में इसका लिंक मैं दे दूँगी, आप लोग ले सकते हो। सो फ्रेंड्स, आपलोके ये किनिब पारे, जदि आपलोके किनिब बिचारे बहुत बेसि ভাল হয়। सो মোক ऑनेस्ट फीडबैक এটা দিব दिसिले, सो मैं दिलो। और एतिया आही आछे मोर सब्सक्राइबर, अभी आ रहा है मेरा एक सब्सक्राइबर शिवसागर से। एक्चुअली देवू मैं देखा ना आजिलेके लग पा ना देवजी। सो हि मोर लग एने कन्टेक्ट आछे आरो, किन्तु मोक কৈছে যে বা মই গুৱাহাটীত গৈ আছো, আপোনাক লগ কৰিব বিচাৰিছো। सो মই ভাবিছো ক'ত আৰু লগ কৰিম, ঘৰতে আহিছে, মই ঘৰত আছো যেহেতু একাপ চাও খাই যাবা। सो देवजीत आही आछे। सो मैं आपलोक देखुवाई থাকিম আজি दिनটো কি करो কি नकरो। देवजीतक फाइनली आज मैं लग पाम, मैं देखा ना आज। सो हि आही आछे, फोन करिছিলে অকমান আগতে। सो भिडिओটো চাই থাকিব, যদি ভাল লাগে লাইক এণ্ড সাবস্ক্রাইব। सो देवजीत आही गल, एया गौतমৰ লগত हि কথা পাতি আছে আৰু প্ৰিন্সে ঘূৰি আছে। सो फ्रेंड्स, देवुई কথা পাতি আছে गौतমৰ লগত, মোৰ হাজবেণ্ড गौतমৰ লগত। तो তেতিয়ালৈকে মই ভাবিছো তাৰ কাৰণে কিবা খোৱাৰ কাৰণে মানে বনাই দিওঁ। एक्चुअली मैं बनाई थी दिसिलो, हि जेतिया खबर दिसे मुझे आही आसो, तेतिया मैं घुगुनी बनाई थी दिसो, छोले बनाई थी दिसो। इतना पुरी तक बनाई दिওঁ, जेहेतु हि सागे एक खाए आहा ना। सो सिहते कथा पातक, मैं पुरीखिनि बनाई दिওঁ। Looking on my back and you are still the same. I try to figure out what you can tell. या देवुर कारणे फटाफट बनाई दिलो ऑमलेट, छोले और पूरी। देवु कोआ केनेকুৱা লাগিল খাই? बाय खूब धुनियाके ब्रेकफास्ट कराइছে, लुचि দেখিছে নহয় তে খালিয়ে পাবা সব খালি পুৰা খাই আছো। এফালে খালি খুব ভাল লাগিছে আহি ধুনীয়া বনাইছে। আপোনালোকে আহিব 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 চবে যিসকল আছে মই কৈছো আহিব, মোস্ট ওয়েলকাম। হ'লে আৰু বাই খুব ধুনীয়াকৈ ঘৰটো ৰাখিছে, ঘৰটো খুব ভাল লাগিছে ইমান ধুনীয়াকৈ। আৰু প্ৰিন্সো খুব ধুনীয়াকৈ ক'ৰবাত কথা পাতিছে। ভিন্দক লগ পাই খুব ভাল লাগে। ভিডিঅ'ত দেখি আছিলোঁ ভিন্দু, কিন্তু ভিন্দৰ লগত কথা পাতি সঁচাকৈ ভাল লাগিল। বাও আছে, মই এতিয়া গুৱাহাটীত বা ভিন্দ পাই গ'লো। আছো আৰু নিজৰ মানুহ হয়নে? হয় ঠিক আছে। বহুত ভাল পাইছে, পুৰা ভাল পাইছে। কি বনাইছা এতিয়া মোৰ কাৰণে? লেমন বনাইছা? বাপৰে গৰম আছে, গেছত দিছে তাৰমানে। দেৱু চাহ কেনেকুৱা হৈছে? চাহ বহুত ধুনীয়া টেষ্টি চাহ বনাইছে। বা মানে বনোৱাত পাকৰি ভাল লাগে লুচি ভাজি। তো এতিয়া চাহ দিছে, চাহ খুব কালাৰ চব পুৰা পিংক লাগিছে। যাব ওলাইছে, সি ৰেপিডো বুক কৰিলে। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। এতিয়া দেৱুক এবাৰ বাই বাই কৈ দিয়া। দেৱু বাই বাই। খুব আহি ভাল লাগিলে দেই। মই আকৌ কৈছোঁ, বা ঘৰলৈ আহি খুব ভাল লাগিলে। আজি প্ৰথম অহা নিচিনা লগা নাই, বা আগতেও যেন এলে তেনেকুৱা লাগিছে। প্ৰিন্সৰ লগত খুব ভালকৈ খেলিলোঁ, এতিয়া বুক কৰি আছোঁ। আকৌ আহিম বা ঘৰলৈ ভাত খোৱাকৈ। আহিবা আহিবা, ভাত খোৱাকৈ আহিবা। বাই বাই। তো এইবাৰ নেক্সট টাইম মই মাতিছোঁ ভাত খাবৰ কাৰণে, কাৰণ আজি যিহেতু ভাত চাত খোৱা নহ'ল, সি ফটাফট যাব ওলাইছে। আজি সি যাবই ঘৰত, সেইকাৰণে নেক্সট টাইম ভাত খোৱাকৈ তাক ইনভাইট কৰিছোঁ। তো বহুত বেছি ভাল লাগিল আৰু ভিডিঅ'টো চাই থাকিব, মই কণ্টিনিউ কৰি আছোঁ। চ' ফ্ৰেণ্ডছ, দেৱু গ'ল আৰু এতিয়া গম পাইছোঁ যে কাম কৰা বাইদেউজনী নাহে আজি। এতিয়া ইমানবোৰ বাচন আছে, সেইবোৰ চাফা কৰা, কাৰণ গম পোৱা নাছিলোঁ যে নাহে। আগতে খবৰ দিয়া নাছিলে, কিন্তু তেওঁৰ ছোৱালীজনীৰ বেমাৰ হৈছে বোলে, সেইকাৰণে নাহে। এতিয়া কামবোৰ কৰোঁ, কি কৰিম আৰু উপায়টো নাই। ভেৰি গুড। বাচন হৈছে, এতিয়া কৰিব লাগিব। চ' প্ৰিন্সে তাবলা বজাই থাকোঁতে মই এইবোৰ গোটেইখিনি ধুই লওঁ। Looking on my back.
feelings for you don't go. And I know you know all the things are wrong, 'cause I see how to let you go. Take my hand and follow me out of you in my fantasy. Something cool, just something sweet. Follow you in my fantasy. I'll be there, you'll be with me. Out of you in my fantasy. A place for me, a place to be. Out of you in my fantasy. প্ৰিন্সৰ ছাৰৰ কাৰণে চাহ লৈ যাওঁ। চ' কাম বন কৰি আজৰি মানে সেই কৰিলোঁ। এতিয়া বাচন ধুই গোটেই কিটচেন চাফা কৰিলোঁ আৰু প্ৰিন্সৰ ছাৰকো চাহ পানী দিলোঁ। এতিয়া বাজিব এটাই বাজিলে। চ' এতিয়া মই আকৌ গা ধুব মন গৈছে, কাৰণ ইমান গৰম লাগিছে, ঘামাই গৈছোঁ। প্ৰিন্সকো গা ধুৱাই দিওঁ। আৰু এতিয়া মোৰ লাঞ্চটো বোলে আজি মায়ে বনাব। শাশুমাই কৈছে কি মই বনাম, মাছ আছে তাৰমানে, টেঙাৰ জোল এখন বনাব আৰু কিবা এটা ভাজি থৈ দিম বুলি কৈছে। মই খালি প্ৰিন্সৰ কিবা এটা বনাম। এতিয়া মই গা পা ধুই মাত্ৰ প্ৰিন্সকো গা পা ধুৱাওঁ, তাৰপিছত অকণ দেৰিকৈ লগ পাই আছোঁ। এতিয়া হৈছে ইভিনিং, চ' চিধা লগ পাইছোঁ আপোনালোকক ইভিনিং। এতিয়া আপোনালোকে দেখি গমেই পাইছে মই ক'ৰবাত যাব ওলাইছোঁ। এতিয়া একচুৱেলি অকণমান বজাৰলৈ যাওঁ, শাশুমাৰ চেণ্ডেল ল'ব আছে আৰু কিবা কিবি ল'ব আছে। আপোনালোককো লৈ যাওঁ, তো বলক শ্বপিঙলৈ যাওঁ। ক'ত যাম একো ডিচাইড কৰা নাই, কিন্তু এতিয়া যাওঁ, জাষ্ট ওলাইছোঁ আৰু। চ' ফ্ৰেণ্ডছ, আমি আহিছোঁ বিগ বজাৰত। যোৱা কথা আছিল বেলেগত, কিন্তু ইমান বেছি ট্ৰেফিক হৈছে, জাম হৈছে, পাৰ্কিং পোৱা নাই। চ' এতিয়া আমি আহিছোঁ বিগ বজাৰত। আপোনালোককো দেখুৱাম কি লওঁ কি নলওঁ, চাওঁচোন বাৰু। ভিতৰত বহুত দিন অহা নাই আমি বিগ Looking on my back and you are still the same. I try to figure out why you can tell the same. And I know you know all the things that made us. My feelings for you don't go. And I know you know all the things are wrong, 'cause I see how to let you go. Take my hand and follow me out of you in my fantasy. Something cool, just something sweet. Follow you in my fantasy. বজাৰত প্ৰিন্সৰ কাপোৰ তেনেকুৱা নাপালোঁ। মই দেখুৱাইছোঁ আপোনালোকক অলপ চলপ। একদম বাচ্চাৰ আছে, কিন্তু মই প্ৰিন্সৰ লং পেণ্ট বিচাৰি আছিলোঁ, মানে যিহেতু ঠাণ্ডা আহি আছে। চ' নাপালোঁ একো। অকল দুটা বস্তু ল'বৰ কাৰণে 45 মিনিটমান আমি ৰখিব লগা হৈছে বিল কৰিবৰ কাৰণে, বহুত বেছি ভিৰ আছিলে। এতিয়া গৈ আছোঁ শিলপুখুৰী বেবী হাগ, তাতে চাওঁ কিবা পাওঁ নেকি। আৰু তাৰে ফ্ৰণ্টত বাটাখনো আছে শিলপুখুৰীত, তাতে মাৰ কাৰণে চেণ্ডেল এযোৰ লওঁ। এইযোৰে চালোঁ, মামীৰ কাৰণে ভাল হ'ব। এইযোৰ প্ৰাইচ 2000 নেকি, 2000 বাটা। এতিয়া গৈ আছোঁ বেবী হাগ। ব'লা, লেটছ গো। চ' ফ্ৰেণ্ডছ, মই ঘৰ আহি পালোঁ। প্ৰিন্সৰ কাপোৰ মই নাপালোঁৱেই, আৰু মই সি জন্ম পোৱাৰ পৰা ফাৰ্ষ্ট ক্ৰাইতে অৰ্ডাৰ দিওঁ। এইবাৰ ভাবিছোঁ ডাইৰেক্ট মাৰ্কেটৰ পৰা লৈ আহোঁ, চাওঁ এবাৰ ট্ৰাই কৰি। কিন্তু আজি দিনটোৱে চাগে তাৰ কাৰণে বেয়া, কাৰণ ইয়াৰ ড্ৰেছ নাপালোঁ, মানে চাইজ মিলা নাই, বা কেতিয়া কিছুমান বস্তু মই মানে যোনটো একচুৱেলি বিচাৰি আছিলে সেইটো নাপালোঁ। চ' সেই আৰু এইবোৰ প্ৰিন্সৰ খেলনা, এইবোৰ কিবা কিবি বেট বল সেনেকুৱা লৈ আহিলোঁ, আৰু মামীৰ কাৰণে চেণ্ডেলযোৰ লৈ মাত্ৰ ঘৰতে আহিলোঁ। একো নাখালোঁ বাহিৰত, কাৰণ বেছি বাহিৰত খাই থকাটো ইমান ভাল নহয়। আৰু মোৰ চেলফি ষ্টিকডাল লৈ থৈ আহিলোঁ গাড়ীতে, কাৰণ মই পূৰা হাতেদি এতিয়া হেৰি কৰি আছোঁ। চ' এতিয়া মই ফ্ৰেছ হওঁ, ড্ৰেছেছ চেঞ্জ কৰোঁ, ডিনাৰৰ কাৰণে কি কৰোঁ কি নকৰোঁ এইবিলাক আৰু আজি দেখাই নাথাকোঁ। চ' আজি ভিডিঅ'টো ইমানেই। যদি চেনেলটো ভাল লাগিছে প্লিজ কৈ দিয়া লাইক ছাবস্ক্ৰাইব কৰিব। বাই কোৱা, বাই চাই কোৱা।